আজি বহুত কুঁৱলী দি আছে, কিন্তু এতিয়া মোৰ কুঁৱলী চাই থকাৰ টাইম নাই, কাৰণ দিনটোত এসোপা বহি চাব আছে। আৰু আজিৰ দিনটোৰ মোৰ একমাত্ৰ উদ্দেশ্য হৈছে গোটেইখিনি বহি চাই শেষ কৰা। পৰীক্ষাখিনি শেষ হ'ব কেইদিনমান হ'ল, আৰু এতিয়ালৈকে মই মোৰ বহিবিলাক জমা দিব পৰাই নাই। মোৰ মানে এনেকুৱা হৈছে, এইফালে মিলাম নে সেইফালে মিলাম, টিউশ্যন, ভিডিঅ' এডিট, মানে একদম সময় নিমিলা হৈ যায়। এতিয়া ৰ'ব, আগে মই মোৰ ডেস্কখন ঠিক ঠাক কৰি লওঁ, তাৰপিছত একদম মই বহিছত লাগি যাম দিনটোৰ কাৰণে। মোৰ অকলে বহিছত আমনি লাগিব পাৰে, চ' ভাবিলোঁ আপোনালোকক লৈ লওঁ, অলপ কথা বাৰ্তা পাতি বহিখিনি চোৱা শেষ কৰিম। সঁচাকৈ কৈছোঁ, এই পৰীক্ষাত বহি চোৱা কামটো মই একেবাৰে বেয়া পাওঁ, মানে কিবা বহুত টাইম লাগে মোৰ। এতিয়া মই ক্লাছ 10ৰ টেষ্ট পৰীক্ষাৰ বহিখিনি চাই শেষ কৰিব লগা আছে। 7ৰ গণিতৰ বহিখিনি আছে, যিখিনি মই এতিয়ালৈকে আৰম্ভই কৰা নাই, আৰু 8ৰ এডভান্সৰ বহিখিনি আছে। ইয়াত বেছি নাই বাৰু, 12খনমান আছে। সেইবাবে মই মানে আজি স্কুলে নগ'লোঁ, নহ'লে বা স্কুল, টিউশ্যন, ভিডিঅ' চব মিলাই পেলাই এই বহিবিলাক চাই শেষ কৰিব লাগিলে মোক আকৌ 4-5 দিন টাইম লাগিব। এতিয়া বাজিছে 10টা, আৰু মই একেবাৰে টেষ্ট পৰীক্ষাৰ বহিখিনি চোৱা শেষ কৰি পেলাই টেবুলৰ পৰা উঠিম। বহি কিছু চোৱা হ'ল বাৰু, এতিয়া চাহ একাপ খাই লওঁ। আজি বতৰটো অলপ বেছিয়ে ঠাণ্ডা হৈ আছে। 12:30 বাজিলেই, কিন্তু মোৰ ক্লাছ 10ৰ বহিখিনিয়ে চোৱা হোৱা নাই। বেছি নাই আৰু, এই দুটামানে আছে। এইখিনি হোৱাৰ পিছত OMR ছিটখিনি চাব লাগিব, মানে যিখিনি মাল্টিপল চইচ কুৱেশ্যনৰ কাৰণে থাকে। 10ৰ বহিখিনি চোৱাৰ পিছত 7ৰখিনি চাম। যিমান চালেও শেষ নহয়ে দেখোন এইবোৰ। ফাইনেলি কিবাকৈ গোটেইখিনি বহি চোৱা হ'ল বাৰু। 1টাই বাজিল, আৰু এইফালে মায়ে মোক ওটছ খাব দি গৈছিলে, কিন্তু বহুত বেছি ঠাণ্ডা হৈ গ'ল চাগে। মোৰ এইটো ভাল অভ্যাস নে বেয়া অভ্যাস মই নিজেও নাজানো, মানে কামত ব্যস্ত হৈ থাকিলে মই খোৱা চব পাহৰি যাওঁ মানে। এই 10ৰ বহিবিলাকো বহুত পেকিং কৰি দিয়ে মানে। এই মাল্টিপল চইচ কুৱেশ্যন এনচাৰবিলাক চেক কৰাৰ কাৰণে মই এখন বহীত এনচাৰবিলাক লিখি লৈছোঁ। এতিয়া কেৱল হৈছেনে হোৱা নাই চিন দি গ'লে হ'ল। এনচাৰখিনি লিখি লোৱাৰ বাবে এইখিনি বহুত সোনকালে চোৱা হ'ল। ফাইনেলি এইখিনি চোৱা কমপ্লিট, মানে ক্লাছ 10ৰ লেঠা খতম। বহি বহি কঁকাল চকু চব বিষাই গৈছে। এতিয়া 3টাই বাজে, আৰু 3:30ৰ পৰা টিউশ্যন এটাও আহিব। গতিকে এতিয়া ভাত পানী খাই লওঁ, তাৰপিছত 7ৰ বহিখিনি ষ্টাৰ্ট কৰিম। পুতেকৰ কষ্ট দেখি মায়েও আজি বহুতকেইখন আঞ্জাই বনাইছে। ভাত খাই উঠি চাহ বিচৰা কেৱল ময়ে আছোঁ নে আৰু কোনোবা আছে, কমেণ্ট কৰি জনাবচোন। এতিয়া 3:30 বাজে, ইয়াৰ টিউশ্যনৰ ষ্টুডেণ্টছ কেইটা আহি পাব হৈছে। গতিকে টিউশ্যনকেইটা কৰি উঠি পেলাই মই 7ৰ বহিখিনি ষ্টাৰ্ট কৰিম। কি হ'ব, স্কুৱেৰ এটা আহিব, আৰু যদি আয়তন হয় কি আহিব, এটা কিউব আহিব। এইটো টিউশ্যন বাৰু শেষ হ'ল, কিন্তু এতিয়া 5টা বজাৰ পৰা আৰু এটা টিউশ্যন আছে, মানে হাই ছেকেণ্ডাৰী টিউশ্যনটো আছে। আৰু মই আপোনালোকক আগৰ ভিডিঅ' এটাত কৈছিলোঁৱে যে গ্ৰুপটোত 6জন ষ্টুডেণ্ট হৈছে। এতিয়া এখন ডেস্কততো 6জন ষ্টুডেণ্ট নধৰিব, গতিকে মই সেইখন টেবুল আনি ইয়াত লগাব লাগিব। এইফালে টেবুলখনৰ অৱস্থা দেখিছেই, গোটেই বস্তু বাহানি ভৰ্তি হৈ আছে। এইবিলাক আকৌ ছাইড কৰিব লাগিল। এতিয়া দুদিনমান যাওক, আৰু এখন ডেস্কৰ ব্যৱস্থা কৰিব লাগিব। ডেস্ককেইখনৰ ব্যৱস্থা কৰিলোঁ বাৰু, কিন্তু এতিয়া এখন বৰ্ড লাগিব, কাৰণ এজনৰ বহীত লিখি দিলে গোটেইকেইজনে দেখাত অলপ অসুবিধা হয়। ঘৰত এখন সৰু বৰ্ড এখন আছে, এইখন সৰু বৰ্ড আছিল ঘৰতে, এতিয়া এইখনে কাম চলাওক। পিছত যদি দৰকাৰ হয় এখন ডাঙৰ চাই ল'ব লাগিব। বেলেগ ঠাই নাই যিহেতু এতিয়া ইয়াতে দি থৈ দিওঁ। চ' বহাৰ ব্যৱস্থা হৈ গ'ল, বৰ্ডো লাগি গ'ল, আৰু ইহঁতেও আৰু আহি পাব হৈছেই। মই আছোঁ, কেতিয়াবা হঠাৎ মনত নপৰে এক্সামত যে এইটো ফৰ্মুলা কি আছিল। মনত নপৰিলেও কথা নাই, আমি এটা ফৰ্মুলা ইউজ কৰি পেলাই গোটেইটা কৰি দিব পাৰিম। হায়াৰ ছেকেণ্ডাৰী টিউশ্যনটো শেষ হ'ল, আজি আৰু বেলেগ টিউশ্যন নকৰোঁ। এতিয়া কেৱল মই আৰু ভণ্টিয়ে যাই অলপ মাংস লৈ আহোঁ, তাৰপিছত 7ৰ বহিখিনি চোৱা ষ্টাৰ্ট কৰি দিম। মাংসখিনি মাৰ হাতত দিলোঁ, আৰু মই এতিয়া বহিখিনি চোৱা আৰম্ভ কৰোঁ। আৰু 7ৰখিনি চোৱা হ'লে 8ৰখিনিত বেছি টাইম নালাগে, তাতে মাত্ৰ 12টামান বহি আছে। এতিয়া 7:30 বাজিছে, আৰু এইখিনি হৈছে ইউনিট টেষ্টৰ বহি। টোটেল মাৰ্কছ 25, আৰু ইয়াত টোটেল বহি আছে 43টা। গতিকে 2ঘণ্টামানত গোটেইখিনি হৈ যাব লাগে। চোৱা হ'ব হৈছে, আৰু বেছি নাই, মাত্ৰ 3টা বহি আছে। আৰু এইটো 7ৰ লাষ্ট বহি, এইটো হ'লে আৰু এইখিনি হ'ল। আৰু ভাত পানী খাব লাগে, 9:30 বাজি গ'ল, অলপ ভাবাতকৈ অকণমান দেৰি হ'ল। এতিয়া ভাত পানী খাব লাগে, মায়ে দুবাৰ মাতিছেই অলৰেডি। আজিৰ দিনটো বহিয়ে আছোঁ, গমেই পাইছে। গতিকে ভাত পানী খাই লৈ উঠি অলপ খোজকাঢ়িব ওলাই আহিছোঁ। অলপ টাইম খোজকাঢ়ি পেলাই ঘৰত যায় 8ৰ বহিখিনি চোৱা ষ্টাৰ্ট কৰিব লাগিব। মায়ে বিচনা ঠিক কৰি থৈয়ে দিছে, আৰু মোৰো টোপনি লাগি আছে। গতিকে সোনকালে বহিখিনি চোৱা শেষ কৰোঁ, তাৰপিছত তাত শুব লাগে। এইকেইটা 8ৰ এডভান্সৰ বহি, বেছি নাই, 12টামান আছে, আৰু 2-3টামান চাই থৈ দিয়াই আছে। গতিকে সোনকালে হৈ যাব। এইখন লাষ্ট বহি, এইখন চোৱা হ'লে হ'ল। আৰু মোৰ গোটেইখিনি বহি চোৱা কমপ্লিট হৈ গ'ল। মানে দিনটোৰ যি গ'ল আছিলে যে আজিৰ দিনটোত মোৰ যিমানখিনি বহি চাব লগা আছে গোটেইখিনি চাই শেষ কৰিম। চ' ফাইনেলি গোটেইখিনি বহি চোৱা হৈ গ'ল। এতিয়া কালি স্কুলত যাই চবকে বহি বিলাই থাকিলে হ'ল। ছাগাল খাবি নে ব্ৰইলাৰ খাবি? ছাগাল। ছাগাল ছাগাল খাব বোলে।